ৰাস চালেনে বাৰু আপোনালোকে? যিহেতু কাতি মাহৰ ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা অসমৰ ভিন্ন প্ৰান্তত ৰাস মহোৎসৱ চলি আছে, সেয়ে ভাবিলোঁ গুৱাহাটীত চলি থকা ৰাসৰ কেইটামান দৃশ্য আমিও উপভোগ কৰোঁ। আমি ওলাই আহিছিলোঁ গুৱাহাটীৰ গণেশপাৰাত চলি থকা ৰাস চাবলৈ। এয়া ৰাসৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। অতি সুন্দৰ আৰু পৰিপাটিকৈ পাতিছে ৰাস উৎসৱ। প্ৰতিটো প্ৰতিমাই খুব ধুনীয়া হৈছে। শ্ৰীকৃষ্ণৰ জীৱন লীলাৰ বিষয়ে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে। আচলতে কি জানেনে? উৎসৱ পাৰ্বণে মানুহৰ মনবোৰ মুকলি কৰে। কঠিন সময়তো মানুহৰ মনবোৰ সাহসী কৰি ৰাখে। মানুহৰ মনত আশাৰ সঞ্চাৰ কৰে। সেইবাবে ময়ো চেষ্টা কৰোঁ প্ৰতিটো উৎসৱ পাৰ্বণত অকণমান সময়ৰ কাৰণে হ'লেও যাবলৈ, অথবা ঘৰত পাতিব পৰা উৎসৱবোৰ ঘৰতে যাতে পাতিব পাৰোঁ। বৰ্তমান সময়ত আমি প্ৰত্যেকেই ব্যস্ত। জীৱনৰ যান্ত্ৰিকতাৰ মাজত আৰু দৈনন্দিন কাম কাজৰ মাজত আমি নিজকে হেৰুৱাই পেলাওঁ। আপোনালোকেও ৰাস মহোৎসৱ চাবলৈ গ'ল নিশ্চয়। এনেদৰেই আমি আমাৰ ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই যদি উৎসৱ পাৰ্বণবোৰলৈ গৈ থাকোঁ, তেন্তে আমি আমাৰ কৃষ্টি সংস্কৃতিৰ লগত যুক্ত হৈ থাকিম আৰু আমাৰ ভৱিষ্যত প্ৰজন্মকো আমাৰ সংস্কৃতিৰ বিষয়ে শিকাবলৈ সুবিধা পাম। ধন্যবাদ।